গাইজ আজি এতিয়া আমাৰ ফাইনেলি খানা হেপেনিং আমি এতিয়া গৈ আছো আপোনাৰ ইয়াৰ গুৱাহাটী মানে জালুকবাৰীৰ পৰা 30 কিলোমিটাৰ দূৰত কপিলি পিকনিক স্পট বুলি এটা জেগা আছে একদম মধুময় সুন্দৰ পৰিৱেশ তাত আমি গৈ আছো এতিয়া খানা খাবলৈ আমি একচুৱেলি 7টা বজাতে যাব আছিল কিন্তু বিকজ অফ বৰষুণ বহুত বৰষুণ দিলে সাংঘাতিক বৰষুণ তাৰ কাৰণে আমাৰ দেৰি হৈ গ'ল কিন্তু এতিয়া আমি এটাকে গাড়ীত উঠি আছো আপোনালোকৰ দৃশ্য দেখাম চাই থাকক ফাইনেলি খানা হেপেনিং গাইজ Yo! Hey, sobe siori da Didia. Let's go guys, let's go. Kiba ko blogger ulaisa kiba ko. Something cool to man something. Finally it's happening. After lots of struggle. Hero Hiralal. Hero Hiralal. Guys, यहाँ देखो यहाँ So guys, enjoy কৰি আছে সকলে আমাৰ পিকনিকটো বঢ়িয়া হৈছে সৰু কিবা দুই এখন কৈ দিয়া তুমি কৈ দিয়া কিবা দুই এখন বঢ়িয়া Guys, আপোনালোকক এতিয়া ধুনীয়া ব্লাণ্ডাৰকে ব্লেণ্ডাৰ দিম Guys, আপোনালোকক এতিয়া ধুনীয়া পখিলাক লগ কৰাম এইবোৰ চাওক এইটো মাদা পখিলা এইটো মাদা পখিলা क्या बोला तूने আমি এতিয়া আমাৰ পিকনিক স্পট পাইছো আপোনালোকক দেখাও বাহিৰৰ দৃশ্য কি মনোমোহা এটা দৃশ্য চাব গাড়ী ৰাস্তা বেয়া আছিলে চ' আমি গাড়ীখন ৰখাই চবে নামি পেলাই আকৌ এটাকে উঠিছো চ' উঠি মেলি এতিয়া আমি যাম A few moments later. গাইজ এতিয়া আমি আমাৰ স্থানত উপস্থিত হৈছো এই বস্তুবোৰ আমি যোগাৰ কৰিছো চাব পাৰে এয়া আমাৰ ৰক্তিম কাৰিকৰ এইটো আদি দি ভাই এইটো দিলি মাৰ খাবা আচ্ছা হেল্ল' I'm so sorry. I wish I could do something. এতিয়া আমাৰ কাৰ্যসূচী আগবাঢ়িব এটাকে আপোনালোকক দেখাম আৰু কাক ৰে পিপি লেগ মাৰি দিও লেগ মাৰি দিও लेवल सबके निकलेंगे बट निकलेंगे उसके जो खड़ा रहेगा यहाँ হৈ আছে ব্ৰেকফাষ্টৰ কাৰণে ডিম হোৱা হৈ আছে আৰু ইফালে আমাৰ পুৰা এনজয় চলি আছে চবৰে ইয়াত
আৰু এইফালে আমাৰ এটা কিউট চাই গল্ডেন আছে চাব পাৰা গাইজ ইতিমধ্যে আমাৰ খানাৰ যোগাৰ চলি আছে আৰু মই মাংস দায়িত্বত লাগিছো তো এতিয়া মই মাংস ধুই চাই লওক কিমান নাই ভাই ইয়াতে আমি ভোজত দালিহে মেইন কি ভোজে ভোজ নহয় জ্ঞান খানা যিকোনে হৈ দিছে এয়া আমাৰ মাংস মেইন মাংস আছে 6 কেজি মাংস বনাম আৰু খাম আৰু এই প্ৰকৃতিৰ মাজত এয়া প্ৰকৃতিটো চাই লওক বিনন্দীয়া মনোমোহা প্ৰকৃতিৰ মাজত আমি এতিয়া মাংস আলুৰ লগত বনাই জুতি মাৰি খাম আৰু কোনে পায় আৰু এতিয়া মাংস ধুই एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी এয়া পুৰা মাংস মেৰিনেট হৈ আছে আদা নহৰু পেষ্ট সি নালাগে দিব দে মাৰি দিম মই বনাইছো ৰাইচ খাই এয়া আমাৰ ভিডিঅ'টো দিব দালি কাৰিকৰ দালি যোগালি আৰু এনেই হেতাটো লৰাব আহিছে একো কৰা নাই बात तो सही है ধুনীয়া ধুনীয়া ছোৱালী প্ৰকৃতিৰ মাজত হা पनीर पाउडर হা पनीर पाउडर গাইছ এই আমাৰ ৰান্ধনি সুদূৰ নলবাৰীৰ পৰা আনিছো এতিয়া মোৰ মাংস ভাৰটো পৰিছিল দায়িত্বত ত' মই ধুনীয়াকে গোটেই মাংস বনাই দিলো ধুনীয়াকে ত' খাই চাব পাৰে আজি লাইফত ফাৰ্ষ্ট টাইম মই ইমানখিনি মাংস বনাইছো ভেৰি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইন লাইফ ইমান মাংস মানে মই কেতিয়াও বনোৱা নাই লাইফ ফাৰ্ষ্ট বনাইছো ত' আই হোপ ভাল হৈ থাকে মই যেতিয়া ভাত খাম আমি চবে তেতিয়া ৰেটিংছ ল'ম থ'ব মাংস প্লিজ চাই থাকক हाय हाय इतना सुकून গাইজ আমি এতিয়া খানা খাই মানে মাংস চাংস ৰান্ধি আজৰি আৰু এতিয়া অলপ আজৰি সময়ত আমি এই ঠাণ্ডা শীতল পানীত এয়া নিজৰা বৈ অহা পানীত আমি অলপ গা ধুই অকণমান সময় কটাও ভাল সময় সেইটোৱে আৰু ৰাইজসকল আমাৰ পুৰা মানে এটা শান্তিপ্ৰিয় জেগা ন' নেটৱৰ্ক এৰিয়া away from GMCH পুৰা ফুল এনজয় চলি আছে গাইজ কিবা কৈ দিয়া বঢ়িয়া আজি আমাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে কেপ্টেইন জেক স্পেৰো নহয় কেপ্টেইন গাইজ this is a memorable day জেক স্পেৰো নহয় Epic enjoy! Happy weekend! Away from GMCH! No network area! Wow guys, what a joyful day! What a joyful day! One eternity later. এতিয়া আমাৰ চিকেন বতৰা চলি আছে তো এতিয়া আমাৰ খাদ্য ভোজনত পথাৰটি বহি গৈছে কেনেকুৱা লাগিছে চবৰে পিকনিক মাংস দি আছো বাৰু এই আমাৰ বকাখুৰ আজি কিমান খাবা কোৱা বেচেৰা জীৱন জিন্দাবাদ
গাইছ ভিডিঅ' এটা খাই লওক তাৰপিছত কিন্তু আমি কৰিম मैं सिर्फ लोगों का दिल बहला सकता हूँ जी, किसी के दिल में जगह थोड़ी बना सकता